আজিৰ তাৰিখৰ সবাতোকৈ ডাঙৰ খবৰটো মই লৈ আহিছো কিয়নো প্ৰথমবাৰলৈ অসমৰ ইতিহাসত উলংঘৰ প্ৰতিবাদ হৈছে। সম্পূৰ্ণৰূপে উলংঘ হৈ প্ৰতিবাদ হৈছে দিল্লীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত দিল্লীত সম্পূৰ্ণৰূপে উলংঘ হৈ প্ৰতিবাদ কৰা হৈছে। আমি দেখুৱাইছো আপোনালোকক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সংসদ ভৱনৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদৰ এই জংগী ৰূপ আপুনি নিজেই চাওক। সম্পূৰ্ণৰূপে উলংঘ হৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে দিল্লীত। আমি টাইম 8ৰ দৰ্শকসকলক জনাওঁ যে প্ৰথমবাৰলৈ অসমৰ ইতিহাসত সম্পূৰ্ণৰূপে উলংঘ হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অৱশ্যে আৰক্ষীয়ে আটাইসকলকে গ্ৰেপ্তাৰ কৰিছে। কিন্তু প্ৰতিবাদৰ জংগী ৰূপ দেখা পোৱা গৈছে নতুন দিল্লীত সংসদ ভৱনৰ কাষতেই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং। সংসদত নাগৰিকত্ব বিল উত্থাপন কৰিবলৈ যোৱাৰ সময়তেই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে দিল্লী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত, য'ত একাংশ যুৱকে সম্পূৰ্ণৰূপে উলংঘ হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু অসমৰ ইতিহাসত প্ৰথমবাৰলৈ এই ধৰণৰ জংগী প্ৰতিবাদ কৰা হৈছে।